আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডি একা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজি পুনৰবাৰ আপোনালোকৰ বাবে লৈ আহিছো 10টাকৈ এমচিকিউ প্ৰশ্ন আৰু তাৰ উত্তৰ। কিন্তু ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যদিহে প্ৰথমবাৰৰ বাবে আপোনালোক আমাৰ এই চেনেলটোৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। আজিৰ প্ৰথম প্ৰশ্নটো হ'ল এট হুইচ ষ্টেট লুচাই হিলছ লোকেটেড? লুচাই পাহাৰ কোনখন ৰাজ্যত অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মিজোৰাম। দ্বিতীয় প্ৰশ্নটো হ'ল এট হুইচ ষ্টেট ডাফালা মিৰি আবৰ মিচিমি হিলছ আৰ লোকেটেড? কোনখন ৰাজ্যত ডাফালা মিৰি আবৰ মিচিমি পাহাৰ অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। তৃতীয় প্ৰশ্নটো হ'ল কোন অঞ্চলত আপটানি জনগোষ্ঠী বাস কৰে? এট হুইচ ৰিজন আপটানি ট্ৰাইবছ ৰিচাইডছ? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল অৰুণাচল প্ৰদেশ। নেক্সট প্ৰশ্নটো হ'ল অন হুইচ ডেট আৰ্থ ডে ইজ চেলিব্ৰেটেড? কোন তাৰিখে পৃথিৱী দিৱস পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 22 এপ্ৰিল, 22 এপ্ৰিল। নেক্সট প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য থিম অফ আৰ্থ ডে 2024? 2024 চনৰ ধৰিত্ৰী দিৱসৰ বিষয়বস্তু কি? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল প্লেনেট বনাম প্লাষ্টিক, প্লেনেট ভাৰ্চেছ প্লাষ্টিক। নেক্সট প্ৰশ্নটো হ'ল ৱেৰ ডাজ শ্বম্পেন ট্ৰাইব ৰিচাইডছ? শ্বম্পেন জনগোষ্ঠী ক'ত বাস কৰে? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল আন্দামান এণ্ড নিকোবৰ লেণ্ড, আন্দামান আৰু নিকোবৰ দ্বীপ। নেক্সট প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট উমেন গভৰ্ণৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা ৰাজ্যপাল কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল সৰোজিনী নাইডু। নেক্সট প্ৰশ্নটো হ'ল হু ৱাজ দ্য ফাৰ্ষ্ট উমেন ভাইচ চেঞ্চেলৰ অফ ইণ্ডিয়া? ভাৰতৰ প্ৰথম মহিলা উপাচাৰ্য কোন আছিল? আৰু ইয়াৰ উত্তৰটো হ'ল হাছনা মেহতা। নেক্সট প্ৰশ্নটো হ'ল হু বিকেম দ্য ফাৰ্ষ্ট উমেন ভাইচ চেঞ্চেলৰ অফ আলিগড় মুছলিম ইউনিভাৰ্চিটি? আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰথম মহিলা উপাচাৰ্য কোন? আৰু ইয়াৰ উত্তৰটো হ'ল নাইমা খাতুন। নেক্সট প্ৰশ্নটো হ'ল হুইচ অফ দ্য ফলোয়িং পলিটিকেল পাৰ্টি ডিড নট গেট দ্য ষ্টেটাছ অফ নেশ্যনেল পাৰ্টি ইন ইণ্ডিয়া এজ অফ 2024? 2024 চনৰ হিচাপত ভাৰতত তলৰ কোনটো ৰাজনৈতিক দলে জাতীয় দলৰ মৰ্যাদা লাভ কৰা নাছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল তৃণমূল কংগ্ৰেছ। এতিয়া মই আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো। হু ইজ দ্য অথৰ অফ দ্য বুক হাউ টু বি হেপী? হাউ টু বি হেপী গ্ৰন্থখনৰ লেখক কোন? আশা কৰোঁ আপোনালোকে এই প্ৰশ্নটোৰ উত্তৰ আমাক কমেণ্ট বক্সত জনাব। আজিৰ বাবে ভিডিঅ'টো আছিল ইমানখিনিয়ে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।